Good morning friend. আজি ৰাতিপুৱাৰ পৰা ভিডিও আৰম্ভ কৰিছো বাজিল 6:30 বাজব 5 মিনিট আছে তো আজি যাম পিকনিক জানুৱাৰী 2 তাৰিখ তো একদম মানে ফুটি লাগিছে পিকনিক যাম তো আৰম্ভ কৰিব ভিডিওটো আজি দিনটোৰ আৰু ৰবৰ প্ৰথমতে মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছো জসনা কিচেন এণ্ড ভিডিও তো আশা কৰিছো একদম ভিডিওটো চাই ভাল পাব তো ৰাতিপুৱাৰ পৰা আৰম্ভ কৰো আৰু দেখাব চেষ্টা কৰিম আৰু কি দেখাব পাৰো মানে এটাই টেনশন মানে সকলৰে বমি আৰু আপোনালোকৰ গাড়ীত গিলে কাৰ বমি হয় তো কমেন্ট কৰি দিব তো মোৰো মানে বেছি ভাবি থাকলি হয় আৰু কি হয় নাজনো তো দেখাম বাৰু কম বাৰু কি হয় তো বলক আৰম্ভ কৰো ইটাৰ পৰা বেক টেক্সেক লৈ লম আৰু ৰাস্তাত মা আৰু মিষ্টাৰ ৰখি আছে তো বলকচোন আৰু আহি গেল আমাৰ গাড়ী তো ভিডিওটো অলপ দীঘল হলিও আপোনালোকে শেষলৈকে চাব তো গাড়ীত বহি ললো আৰু মোৰ লগত কোনি গৈছি কেইজনমানক দেখাই দিওঁ আৰু এইটো মই চিনিত পাইছি এইটো চন্দ্ৰস্মিতা এইটো মিতালী আৰু এইটো ফোন মোবাইল চাই আছে আৰু কাষত আছে গীতিকা এইটো গীতিকা আৰু বাকিবিলাক পিছত দেখাই দিম কি পুতা বলি থৈ যাম পাইছা ইজি এই ইটো মই বালি থৈ দিছলো মই পাইখানাত বহি আছো পাইখানাত উঠি সামজি বালি নাই কিমান দুখৰ কথা হৈছে মোৰ ফ্ৰেণ্ড জনীৰ আপোনালোকে ক'বচোন ফ্ৰেণ্ড সকল আৰু কাবাৰ এনেহেন হৈছে না ফ্ৰেণ্ড আপোনালোকৰ কমেন্ট কৰি দিব কাৰণ ইমান ঠাণ্ডাত যেতে গৰম পানী বাল্টিঙত ভৰে মানে লেট্ৰিঙত যাব তাৰ পিছত যদি উঠি আহি চাই পানীখিনি নাই কিমান দুখৰ কথা হয় হ'ব মানে মই ভাবছো তো আপোনালোকে কি ভাবছি কমেন্ট কৰি জনাব আৰু আহি আমি পিকনিক প্লেস পাই গেলো ভুটানচৌকি আমি আইছো আৰু ভুটানচৌকিত কোনবাই আগতে আহি পাইছি না কমেন্ট কৰি জনাব আৰু মই এবাৰ প্ৰথম আহি পাইছো আৰু আপোনালোকে কোনবা আহি পাইছি না তে কমেন্ট কৰি দিব আৰু এতিয়া আমি জাগা অলপমান দখল কৰি ললো আৰু আমি ৰান্ধা বাঢ়াৰ কাৰণে পুৰা জলদি খৰি সব যোগাৰ কৰি সকলে কিবা এটা কৰি পটাপট হৈ গিছি আৰু এটা আমাৰ বাইদেউ দুটাই চাহ বনাই আছে থ্যাংক ইউ বাইদেউ আপোনালোকে বহুত কষ্ট কৰিছি সাইডত ভাত বনোৱাৰ কাৰণে পানী গৰম হবা দিছি তো আৰম্ভণি হৈ গেল আমাৰ খটো চাহৰ পৰা আৰম্ভ হল চাহ ব্ৰেড আৰু মিঠাই কণী এনেকে চাহ খালি চাহ খাই আমি গোটেইবিলাকে মানে আমি লগবিলাকে গোটেইকেইটাই ওলাই আহিছোঁ আৰু চাইডত অলপ ভিতৰত লাগি মানে যাবা ফুৰিব আহিছোঁ একবাৰ দেখাই দিছোঁ আপোনালোককো ভিডিঅ'টো শেষক লাগি চাই থাকব কেনে হৈছে কমেণ্ট কৰি জনাব একবাৰ সকলোৱে আৰু দেখাই দিছোঁ দিয়ক সকলোৱে বগৰী একদম মানে আৰু আহি এটা হনুমান মন্দিৰৰ ৰাস্তা পালো মানে ওপৰত এটা মন্দিৰ আছে বোলে তাকে যাওঁ বলক
পিকনিক খোৱা জাগাখিনিত তাৰ মানে ইমান হুলস্থুল মানে গানৰ কপিৰাইট লাগব বুলি মই মানে ভিডিঅ'ত কথা ক'বা পাৰা নাই তাতে তো বেয়া নাপাব যাই আছো এইফালে শিৱ মন্দিৰ হনুমান মন্দিৰ তো আহি ভাগাৰে ধৰিম আৰু ইটা অলপ ওপৰতে আহক আৰু এইটোৰ ভিতৰত সোমোৱা নাই তাৰ অৱস্থা নহয় কিছু সাইডতে আছে এটা মন্দিৰ আৰু এইটো চাগে হনুমান মন্দিৰ বনাই আছে তো আৰু এইটো গীতিকা এই সাইডত এইটো মন্দিৰত যাওঁ তাতে সকলে সেৱা কৰি আছে চাওঁ বাৰু নমো ময়ো দি আহোঁ বলক আপোনালোককো দেখাওঁ আৰু এইটো শিৱ মন্দিৰ হয় আৰু নমো দিলোঁ এইখিনি প্ৰসাদো খাব দিলাক আমাক আৰু আহিলোঁ আমি চাই আৰু এইটো কিবা আহতে দেখা পালোঁ কি বা মই নাজানো ইমান আৰু আপোনালোকে কোনোবাই জানে যদি কমেণ্ট কৰি দিব আহতে দেখিলোঁ সেইকাৰণে ভিডিঅ'ত দেখাই দিলোঁ আৰু খোৱা ঠাইখিনি আহি পালোঁ এতিয়া মানে ৰান্ধাৰ যোগাৰ কৰোঁ মাহঁত যোগাৰ নহয় আচলতে মাহঁত যোগাৰ কৰি পূৰা দি গৈছে সকলোৱে বাইদেউ শুনো আৰু এতিয়া আমি চাই থাকোঁ আৰু বনাওঁ সকলোৱে আৰু এইখিনি মাছ ইফালে মাংস পুৰা হৈয়ে গৈছি আকলে ভাতখিনি বনলি হ'ল আৰু ইয়াতে এখন মাৰ্কেট আছে মা আৰু মই চাবা আহিলোঁ হেন আৰু এখনত চাবা আহিলোঁ কি আছে মা আৰু মই এইটো মা আনাতে কি পাইছি তুই কে পাইছি টেঙা আছে টেঙা কোনে ও টেঙা আনাতে খাসুন কোরসুনি কেনে খাবো কোনো টেঙা চাকুয়ে মিঠা বলি তো মাইক কমলা ললাক আনাৰস ল'লোঁ আৰু বগৰী ল'লোঁ গোটেইখিনি লৈ এতিয়া আমি য'ত পিকনিক খাই আছোঁ তাতে যাই আছোঁ
Lesra kami mengayasi. আৰু তাৰে পিছত ভিডিঅ' কৰা নহ'লা মানে 3টা মানত আমি তাৰ পৰা 3:30 মানত অলছোৱে ঘৰক লগি আৰু কাৰো একো মানে বমি চমি নহ'লা সেইকাৰণে মানে ভাল লাগছি আৰু বহুত ভাল লাগিল পিকনিক প্ৰথমবাৰ গেলো হেনে এনেকে তো আশা কৰিছো ভিডিঅ'টো আপোনালোকে চাই ভাল পাইছে আৰু বাকি কেইটামান ফটো আপোনালোকক দেখাইছো কমেণ্ট কৰি দিব যদি মোৰ ভিডিঅ'টো ভাল লাগছি আপোনালোকৰ ভাল পাইছে তো শ্বেয়াৰ কৰি দিব সাবস্ক্ৰাইব কৰিব যদি আপোনালোকে সাবস্ক্ৰাইব কৰা নাই তাকলগে